স্বাগতম জনাইছো ৱৰ্মিক্স চেনেললৈ চেনেলটোত প্ৰথমবাৰ ভিজিট কৰিছে যদি সাবস্ক্ৰাইব কৰি লওক বেল আইকনটো প্ৰেছ কৰি দিয়ক অভিনেত্ৰী অমৃতা গগৈৰ কন্যা ৰিধিৰ এটা ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিছো ভিডিঅ'টো সম্পূৰ্ণ চাব লাইক কৰিব লগতে আপোনাৰ এটা সুন্দৰ কমেন্ট লিখি দিব প্ৰথমতে চাওঁ আহক ৰিধিয়ে ৰাখী বন্ধনৰ দিনটোত কি কৰিলে ৰাখী বন্ধনৰ দিনটোত ৰিধিয়ে মাক অমৃতা গগৈৰ সৈতে ঘৰতে নিজৰ দাদাকক ৰাখী পিন্ধাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালে ৰিধি আৰু দাদাকৰ মৰমবোৰ অটুট থাকক ভাৰতবৰ্ষৰ স্বাধীনতা ৭৫ বছৰ অতিক্ৰম কৰা ২০২২ চনৰ এই বিশেষ দিনটোত স্বাধীনতা দিৱস হিচাপে ৰিধিয়ে ঘৰতে মাকৰ লগত পতাকা উৰুৱাই পালন কৰিলে এতিয়া ৰিধিৰ অলপ দুষ্টামি চাওঁ আহক কোন আহিছে তোমাৰ লগত মিমি আৰু এইয়া বিৰাট শান্তশিষ্ট ছোৱালীজনীৰ উঠৰ অৱস্থাটো চকচোন বাৰু অভিনেত্ৰী অমৃতা গগৈৰ কন্যা মৰমলগা ৰিধিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে বাৰু মৰমলগা ৰিধিলৈ ৱৰ্মিক্স চেনেলৰ পৰা বহুত মৰম দিছো বন্ধু বান্ধৱীসকল ভিডিঅ' সম্পূৰ্ণ চাই লাইক কমেন্ট কৰিব পৰৱৰ্তী ভিডিঅ'লৈ অপেক্ষা কৰিব আপোনালোকলৈ আন্তৰিক ধন্যবাদ জনাইছো সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে